का बी टीम का CM मानव धर्मा गुरु फुजा महोत्सव फालिदों चिरां अक्ट' 13 जुलाइ 2022 चिरां जिल्ला हाथिसार VCDCनि सिङाव थानाय राजेश्वरी हेम्स कृति आश्रम मानव उत्तन सेवा समितिनि बानजायनायाव मानव धर्मा गुरु फुजा महोत्सव फालिदों। बे हाबाफारियावनो थुलुंगा होनो आलासि महरै नुजाफैयो MLA जयन्त बसुमतारी, चिरां जिल्ला UPPL दोलोनि गाहाय नेहाथारि अमर सिंह ब्रह्म, 14 नं चिरांदुवार UPPL ब्लकनि आफादगिरि बिरदाव मुसाहारि आरो हाथिसार VCDCनि चेयारमेन आर्पन कटवाल। बे हाबाफारियाव MLA जयन्त बसुमतारिया फैनानै गोजोननाय फोरमायदों लोगोसे आश्रम दर्शन आसनि मोननो गोनां बेखौ नायनानै होगोन होननानै फोरमायदों। ओरैहाय आश्रमनि पुजारिया फोरमायदों दि जेब्लायबो सैथोयै फुजिबाय थागोन आरो हिंसा गैयै धर्मयै फुजिबाय थागोन होननानै बुंथियो। আজি এই হাতীচাৰ অঞ্চলৰ আমাৰ মানৱ ধৰ্মৰ এটা আশ্ৰম আছে। সেই আশ্ৰমত আমাৰ ব্যাসদেৱৰ জন্মতিথি। ইয়াত মই তেখেতসকলৰ অনুৰোধ মৰ্মে মই আহিছোঁ। ইয়াত তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগল আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে তেখেতসকল যোৱা 2002 চনৰ পৰা এই হাতীচাৰত আশ্ৰম এটা পাতি তেখেতসকল ইয়াত মানে ধৰ্মৰ এটা তেওঁলোকে প্ৰচাৰ চলাই আছে। তো মই আহি সঁচাকৈ মনৰ এটা আনন্দিত হৈছোঁ যে আজি সেই মানৱ ধৰ্মটো মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানৱ জাতিৰ মংগলৰ কাৰণে, মানৱ জাতিৰ উত্থানৰ কাৰণে আৰু শাৰীৰিক মানুহৰ উন্নতিৰ কাৰণে তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে প্ৰাৰ্থনা জনায়। আৰু তেখেতসকলৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই এদিন নিশ্চয়কৈ বিশ্বৰ শান্তি আনিব, বিশ্বত মংগল আনিব আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব। এইকাৰণে মই ধন্যবাদ জনাইছোঁ ইয়াৰ আয়োজকসকলক, ধন্যবাদ জনাইছোঁ এই মানৱ ধৰ্ম এটা সমিতিক। তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে আজি ব্যাসদেৱৰ জন্মৰ উপলক্ষে তেখেতসকল এই উদযাপন কৰিছে। তেখেতসকলৰ এই প্ৰচেষ্টা ভৱিষ্যতত মানে সফল হওক, সাফল্য লভক আৰু এই ধৰ্মৰ বিশ্বত যাতে প্ৰচাৰ আৰু প্ৰসাৰ হওক, এইটোকে মই কামনা কৰিছোঁ। চৰকাৰীভাৱে কিছুমান অনুদান দিব পৰা নিশ্চয়কৈ আছে আৰু অসম চৰকাৰ আজি অসম দৰ্শন বুলি এটা স্কিম নিশ্চয় আছে। ইয়াৰ দ্বাৰা তেখেতসকলক হয়তো নিশ্চয়কৈ উপকৃত কৰিব পৰা যাব। মই দেখিছোঁ ইয়াত কিছুমান তেওঁলোকৰ মানে কম সংখ্যক এটা সুবিধাৰ দ্বাৰা তেওঁলোকে সেই মন্দিৰখন বা আশ্ৰমখন চলাই আছে। তেখেতসকলে নিশ্চয়কৈ সহযোগৰ ইয়াত মানে দিব লগা আছে। মোৰ ফালৰ পৰা মই আহি থকা সময়ত কিবা এটা কৰিব পাৰোঁ নেকি, এইখিনি মই নিশ্চয়কৈ মই চাম আৰু আশা কৰিছোঁ তেখেতসকলেও এইখিনিত মানে সহযোগ কৰিব। তেখেতসকলক মই সহযোগ বিচাৰিছোঁ। আজি আমাৰ দাঁতগাড়ীৰ শ্ৰী ৰাজেশ্বৰী হংসকীৰ্তি আশ্ৰম যে মানৱ উত্থান সেৱা সমিতিৰ আশ্ৰম হয়, ইয়াত আজি গুৰু পূৰ্ণিমাৰ অৱসৰত উপলক্ষত ইয়াত ভজন কীৰ্তন হৈ আছে। আমাৰ লগত সদায় সন্ত মহাত্মা প্ৰচাৰৰ বাবে গাঁও গাঁও ঘূৰি আছে আৰু আজি ইয়াত গুৰু পূৰ্ণিমাৰ পৰ্বৰ উপলক্ষত ইয়াত সৎসংগ ভজন সমাৰোহ হৈ আছে। ইয়াত আমি অতিথিসকলকে মাতিছোঁ আৰু অতিথিসকলে আহি আমাক এই কাৰ্যক্ৰমত শোভা বঢ়াই দি আমাক বহুত ভাল লাগিছে। আকৌ আমি এনেকা ধৰ্ম আমাৰ দেশৰ ৰক্ষাৰ বাবে, আমাৰ দেশৰ শান্তিৰ বাবে আমি এই ভক্তি ভজনটো কৰি থাকিম। যি নহওক আমি সকলোৰে লগত, সকলো ধৰ্মৰ লগত মিলি আমি আমাৰ সত্যটো আগবঢ়াই থাকিম বুলি আমি বিচাৰি আছোঁ। আমাৰ যেনে প্ৰণেতা শ্ৰী সতপালজী মহাৰাজজী আমাৰ সদ্গুৰু হয়, ওমাৰ পৰা সেই সন্ত মহাত্মাৰ
ইয়াত আৱাগমন হৈছে আৰু সন্ত মহাত্মাৰ পৰাহে আমি এই জ্ঞানটো শিকিবলৈ পাইছোঁ আৰু এই জ্ঞানটো হয় আত্মজ্ঞান। এই আত্মজ্ঞানটো নিজৰ আত্মাৰ চিনি পাবলৈ এই কথাটো আমাৰ সন্ত মহাত্মাই বুজাই দিয়ে। তাৰপিছতহে আমি অলপ আমাৰ গাঁৱত শান্তি পাইছোঁ আৰু আমাৰ শৰীৰেও শান্তি পাইছোঁ আৰু আমাৰ ভক্তসকলে বহুত আছে ইয়াত। কিন্তু কেতিয়াবা অসুবিধা হ'ব, এই অসুবিধাত আমি এই কাৰ্যক্ৰমটো অলপ আগবাঢ়িবলৈ অলপ অসুবিধা হৈ আছে। কিন্তু এই সকলোৱে আমাৰ হিন্দু জাতিৰ যেনে আমাৰ বেদ ব্যাসৰ যে 4টা বেদ আমাৰ এই হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ গ্ৰন্থ হয়। এই গ্ৰন্থটো মানি লৈ আজি ধৰ্মৰ এই বিভিন্ন স্থানত প্ৰচাৰ হৈ আছে। এই বেদৰ পৰা ওলোৱা এই ধৰ্মটো ইয়াত প্ৰচাৰ কৰি আছে। এই আমাৰ ভাৰতবৰ্ষৰ এই প্ৰমুখ ধৰ্ম হয়। কিন্তু আমি দেশ বিদেশৰ আমাৰ গুৰু মহাৰাজে এই ধৰ্মটো প্ৰচাৰ কৰি আছে। আমি বিশ্বাস কৰি আছোঁ যে আমাৰ ভাৰতবৰ্ষ বিশ্বৰ গুৰু হ'ব বুলি বিচাৰি আছোঁ। আজিলৈ আমাৰ ইমানতে।